এয়া আমি আহি আছোঁ আমাৰ মৰমৰ জুবিন দাক চাবলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এটা থাকি গ'ল নহয়, আপোনালোকে ঘুচিয়াই গুৰিয়াই যি কৰে কৰক, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আমি জুবিন দাক চাবলৈ গৈ আছোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অনুৰোধ জনাইছোঁ। এয়া আমাৰ অতিকৈ মৰমৰ আপোন অসমৰ আমাৰ শিল্পী জুবিন গাৰ্গ আহি আমাৰ মাজত উপস্থিত হৈছে। এয়া আমাৰ মাজত উপস্থিত হৈছে জুবিন গাৰ্গ। সকলোকে হাতৰ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত জুবিন গাৰ্গ গাৰ্গলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ সকলোৱে অধিক আগ্ৰহেৰে বাট চাই থকা আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মঞ্চত আহি উপস্থিত হৈছেহি। আমি সকলোকে এটা হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ। কাঞ্চনজংঘাৰ সমষ্টি পৰিয়ালক আমি নলবাৰী মহাবিদ্যালয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অনুৰোধ, তোমালোকক আমি বেৰিকেডৰ পৰা কণ্টেক্ট বাহিৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কাৰ্যসূচী সফলভাৱে চলাই নিবৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক বেৰিকেডৰ বাহিৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁলোকক সহায় কৰিবলৈ নলবাৰী মহাবিদ্যালয়ৰ NCC কেডাৰসকলক আমি অনুৰোধ জনাইছোঁ। এই মঞ্চত আমাৰ অতিকৈ আপোন শিল্পী জুবিন গাৰ্গ। কাঞ্চনজংঘা টিমলৈ প্ৰথমে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ নৰ্থ বেংক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক সম্বৰ্ধনা জনাব ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক লোহিত কোঁচে। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ অভিনেতা তথা কাঞ্চনজংঘাৰ চিনেমাৰ গীতিকাৰ শশাংক সমীৰক। তেখেতক সম্বৰ্ধনা জনাব গৌৰৱ চেতিয়াই।
ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ অতি মৰমৰ শিল্পী অভিনেতা ত্ৰিদীপ লাহনক। তেখেতক সম্বৰ্ধনা জনাব জেৰিনা বৰগোহাঁই। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ মৰমৰ অভিনেতা শিল্পী ধৃতিমান ফুকনক। তেখেতক সম্বৰ্ধনা জনাব তুৰণ পেগুৱে। আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, তেখেতকো আমি এখনি গামোচাৰে তথা কাঞ্চনজংঘাৰ জনপ্ৰিয় গীত লিখা সেই গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব গৌৰৱ কুমাৰ চেতিয়াই। সকলকে ধন্যবাদ। আৰু এখন কলেজলৈ মই প্ৰথম আহিছোঁ। গায়ত্ৰীহঁতে বহুত দিনৰ পৰা মাতি আছিলে তেওঁলোকৰ ঠাইলৈ, মই আহিবলৈ সময় পোৱা নাছিলোঁ। সেইকাৰণে এইবোৰ ভাবিলোঁ যে চিনেমাখনৰ সূত্ৰতেই যোৱা হওক, সকলোকে লগ পোৱা হওক। আৰু ইমান গৰমতো তোমালোকে সহযোগ কৰিছা, তাৰ কাৰণে ধন্যবাদ। কাঞ্চনজংঘাৰ কথা চব ক'লেই সময়কে, বিশেষ ক'বলগীয়া নাথাকিব আৰু সি বেছিভাগ কথা কৈ দিলে। খালি চিনেমাখন কওঁ মোৰ দুটা ৰূপ চিনেমাখনত, এটা খুব ভদ্ৰ শান্ত চোকা ল'ৰা এটা, আৰু এটা একেবাৰে তাৰ বিপৰীত একদম অপজিট কেৰেক্টাৰ এটা। যদিও কেৰেক্টাৰটো একেই, কিন্তু কি কাৰণে বেলেগ ৰূপ লয় কাঞ্চনজংঘা চালে বুজি পাবা। আৰু চিনেমাখনত কিছুমান মেছেজ দিয়া হৈছে, ছিষ্টেমৰ এগেইনষ্টত ফাইট কৰা দেখুওৱা হৈছে, বেয়া বস্তুৰ এগেইনষ্টত। মই কেইবাটাও মানুহ মাৰিছোঁ চিনেমাখনত, কিন্তু কি কাৰণে মাৰিছোঁ চিনেমাখন চালে গম পাবা। মানুহ মৰা আচলতে সেইটো চিম্বল লিখে, বেয়া বস্তু মৰা, বেয়া বস্তু ধ্বংস কৰাৰ কথা কৈছোঁ। জাত পাতৰ উৰ্ধত কৈছোঁ, মই জাতিভেদত বিশ্বাস নকৰোঁ, সেই বস্তুটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ফিউচাৰিষ্টিক এটা এপ্ৰ'চ গোটেই কাৰবাৰটো চাবা। তোমালোকৰ প্ৰজন্ম তোমালোকৰ কাৰণে বনাইছোঁ, তোমালোকৰ হৈ এক্টিং কৰিছোঁ, মই এজন ছাত্ৰ এক্টিং কৰিছোঁ তাত। বাকীবোৰ সুখ দুখ বহুত আছে, দুখ বহুত আছে, ৰুমাল লৈ যাবা। ওলাই আহোঁতে কালি কালি ওলাব লাগিব। কিবা হয় নহয় অন্তত তোমালোকে জুবিন গাৰ্গক বহুত ভাল পোৱা নহয়। কাঞ্চনজংঘা চোৱাৰ পিছত অন্তত কোনোবাখিনি সময়ত চাগে খঙো উঠিব, কাৰণ হাফ টাইমৰ পিছত এইটো 110% তোমালোকে কেৱল কান্দিবা, চিয়'ৰ কান্দিবা। আৰু তোমালোকে নভবা কাম এটা কৰিছেই। থেংক ইউ। তো গান মোৰ দুটা গান ৰিলিজ হৈছে, এটা পৰহি ৰিলিজ হৈছে। প্ৰথমতে সেইটোৱে গাই দিছোঁ। এক মিনিট আৰু
কবিতাৰে শিৰোনাম তুমি আৰু শুবা আদৰৰ পৰিসীমা তুমি তুমি কপাহি কুঁৱলী ফালি ৰবাহি মৰম তুমি ৰূপালী জোনালী ৰাতি সজনাহি যৌৱন তুমি কপাহি কুঁৱলী ফালি ৰবাহি মৰম রূপালী জোনালী রাতে সজনাহি যৌৱন আমি আখুৰাৰ পৰশেৰে জুৰিয়া প্ৰাণৰ সপোনতে ধৰি দিলে সুৰভি ভৱ কবিতাৰে শিৰোনাম তুমি গানটো চাবা পুৰণি ৰাতি ৰিলিজ কৰিছোঁ 11টা বজাত প্ৰীতি হোৱা আৰু কিছুমান নতুন জেগাত শ্বুটিং কৰা হৈছে যিবোৰ অসমীয়া চিনেমাত কৰা নাই আগতে যেনেকৈ মণিপুৰ লোকতাক লেক চবেই জানা চাগে পৃথিৱীৰ বিখ্যাত লেক তাত গৈছোঁ আমি শ্বুট কৰিছোঁ অৰুণাচলৰ কিছুমান নতুন জেগাত য'ত কোনো শ্বুটিং কৰা নাই সেইবোৰ জেগাত সোমাইছোঁ গৈ নতুন দৃশ্যায়ন দেখিবলৈ পাব আৰু ইতিমধ্যে ধূলিকণা ৰিলিজ হৈছে ধূলিকণাৰ গান চাব